রাম 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 মায়া হর জামাজে আশয় ঘুমতি নমস্কাৰ মই উদ্দীপ্তই আপোনালোক সকলোকে মোৰ চেনেল ইউকে নলবাৰী ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে হয়তো দেখা পাইছে আজি মই এজন চিনাকি দাদাৰ লগত এটা ইণ্টাৰভিউ লৈ আছোঁ। আজি মোৰ লগত উপস্থিত আছে জীৱন হাতীয়াপতিদা। মই পোনে পোনে তেখেতৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। দাদা আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনাৰ চমু পৰিচয় আমাৰ আগত কৈ দিয়ক। মই জীৱন হাতীকাকতি, মোৰ ঘৰ শিৱসাগৰ শিমলুগুৰিত। মই থিয়েটাৰ কৰ্মী আচলতে। মই নাটক কৰি ভাল পোৱা মানুহ, নাটক কৰি থাকোঁ। চিৰিয়েল দুই এখন কৰিছোঁ, সেয়াই মই কৰিছোঁ। আৰু আপোনাৰ মা দেউতাৰ নাম? দেউতা প্ৰয়াত ফটিক শৰ্মা হাতীকাকতি, মা চিত্ৰা দেৱী। আৰু আপুনি বিবাহ কৰিছেনে? কৰিছোঁ। মোৰ পৰিয়ালৰ ল'ৰা এটা আৰু মোৰ পত্নী কুইন হাতীকাকতি। ল'ৰাৰ নাম আবেগ অনুৰাগ হাতীকাকতি, সি ক্লাছ 7ত পঢ়ে। আৰু আপোনাৰ শিক্ষা? মই গ্ৰেজুৱেট। আপোনাৰ প্ৰথম স্কুল ক'ত কৰিছিল? মই স্কুল আমাৰ ওচৰতে আমাৰ প্ৰাথমিক বিদ্যালয় আছে আমাৰ গাঁৱতে। শিমলুগুৰিত আমাৰ হাইস্কুল, কলেজ গড়গাঁও কলেজ। আৰু দাদা আপুনি মানে দুদিনমান আগতে এখন চিৰিয়েল কৰিছিল ৰাখে হৰি মাৰে কোনে বুলি। সেইখন আমাৰ জনসাধাৰণৰ মাজত বহুত প্ৰচাৰ লাভ কৰিছে। সেইখনৰ বিষয়ে আপুনি কি ক'ব? ৰাখে হৰি মাৰে কোনে আমি লকডাউনৰ সময়ত যেতিয়া আমাৰ থিয়েটাৰবোৰ বন্ধ হৈ আছিল, তেতিয়া আমাৰ প্ৰস্তুতি পৰাশৰ বাইদেউ নেতৃত্বত আচলতে জেফি বক্সি আছিল, তেওঁ সামগ্ৰিকভাৱে প্ৰডিউচ কৰিছিলে আৰু এজন গোস্বামী বুলি এজন প্ৰডিউচাৰ লগ লাগি আমি চিৰিয়েলখন কৰিলোঁ। মই তাতে তীৰ্থ মাষ্টৰ বুলি প্ৰস্তুতি পৰাশৰ দেউতাক এজন সৎ নিষ্ঠাবান স্পষ্টবাদী শিক্ষকৰ, ৰিটায়াৰ্ড শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিলোঁ। আৰু চিৰিয়েলখন ৰাইজে খুব সুন্দৰকৈ আদৰি লৈছিলে, খুব ভাল পাইছিলে। আৰু মোৰ চৰিত্ৰটো ৰাইজে চাগে ভালেই পাইছিলে বুলি ভাবিছোঁ আৰু ভাল পাইছিলে। আৰু যা হওক চিৰিয়েলখন কৰি মোৰ এটা অভিজ্ঞতা হ'ল। মই আগতে সৰু সুৰা কেমেৰা কাম বহুত কিবা কিবি কৰিছোঁ, কিন্তু বহুত দীঘলীয়াকৈ নহয়। কিন্তু এনেকৈ মেগা চিৰিয়েল হিচাপে ৰাখে হৰি মাৰে কোনে মোৰ প্ৰথম মেগা চিৰিয়েল, আৰু চিৰিয়েলখন মোক যথেষ্ট অভিজ্ঞতা দিছে। আৰু আপুনি আবাহন থিয়েটাৰৰ মাজলৈ কেতিয়া আহিছিল? মই আবাহনলৈ এই লকডাউনৰ আগৰ যিটো ছিজন আছিলে সেইটো ছিজনত আছিলোঁ আবাহনত, আৰু এই বছৰ আহিলোঁ। নেক্সট ইয়েৰ মই আবাহনতে থাকিম। কিন্তু থিয়েটাৰত মই 97তে থিয়েটাৰত মই আহিছোঁ, একদম প্ৰথম থিয়েটাৰ। 97ৰ পৰা আপুনি থিয়েটাৰে কৰি আছোঁ। তেতিয়া মানে কেনেকুৱা থিয়েটাৰ কৰিছিল? মই ইন্দ্ৰাণী, বহ্নিমান, গদাপানীত থাকিলোঁ 5 বছৰ, নটসূৰ্যত এবছৰ, কহিনুৰত থাকিলোঁ, শংকৰদেৱত থাকিলোঁ, চৰাইদেউ বুলি এখন আছিল তাত থাকিলোঁ, বীণাপানীত থাকিলোঁ, অনুৰাধাত থাকিলোঁ, আশীৰ্বাদত থাকিলোঁ, ৰবীন্দ্ৰ প্ৰযোজিত। তাৰপিছত একেৰাহে 8 বছৰ হেঙুল থিয়েটাৰত থাকিলোঁ। তাৰপিছৰ পৰা এই দ্বিতীয় বৰ্ষ আবাহনত, আৰু অহা বছৰ আবাহনতে চুক্তিবদ্ধ হৈছোঁ। আৰু আপুনি এতিয়ালৈকে বহুকেইখন থিয়েটাৰে কৰিলে, কিন্তু আপোনাৰ সকলোবোৰৰ ভিতৰত মানে কোনখন বেছি ভাল লাগে? মই হেঙুল থিয়েটাৰত আৰু ইফালে গদাপানী থিয়েটাৰত মই বহুত ভাল মানে মানুহে ভাল পোৱা চৰিত্ৰ কৰিছোঁ, যেনে মেজৰ চাহাব, শেষ নিশাৰ জোনাক বুলি এখনত কৰিছিলোঁ, ভাল চৰিত্ৰ। তাৰপিছত শেহতীয়াকৈ মই মীৰাবাই বুলি হেঙুলত যিখন নাটক আছিল, যথেষ্ট জনপ্ৰিয় হৈছিল। তাতে এটা কিন্নৰৰ চৰিত্ৰ আছিলে, হিজিৰা, তাতে নিগেটিভ কেৰেক্টাৰ, সেইটো কৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিলোঁ বুলি ভাবিছোঁ, আৰু মানে চাই ভাল পাইছিলে। তাৰপিছত বাকী এতিয়া আমি আচলতে আমাৰ নাটকবোৰ চবেই ভাল লগা, চব চৰিত্ৰ আমাৰ কাৰণে ভাল লগা, চব চৰিত্ৰৰ লগতে আমি একাত্ম হ'ব বিচাৰোঁ। গতিকে আমি চৰিত্ৰ সৰু বৰ বিচাৰ নকৰোঁ, যি চৰিত্ৰ পাওঁ যেনেকৈ পাওঁ কৰি ভাল লগা কৰি লওঁ। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিমেই। দাদা আপুনি শেষত কি ক'ব? মানে তোমাৰ যিটো চেনেল, ইউটিউব চেনেল ইউকে নলবাৰী ব্লগ, ৰাইজে চাওক,
লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক, চেনেলটো আগবঢ়াই লৈ যাওক। সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু আবাহন থিয়েটাৰৰ এই বছৰৰ গোটেইকেইখন নাটক চাবলৈ সদাশয় দৰ্শকসকলক অনুৰোধ জনাইছোঁ। লগতে অহা বছৰ আমি 3খন ভিন্ন ৰসৰ খুব ভাল লগা নাটক আবাহন থিয়েটাৰত কৰিম। প্ৰথমখন হ'লগৈ অগ্নিকন্যা অভিজিত ভট্টাচাৰ্য, দ্বিতীয়খন হ'লগৈ মই নাটক কৰা ছোৱালী, তৃতীয়খন হৈছে লভিতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ একে নামৰ কালজয়ী নাটক লভিতাৰ নাট্যৰূপ ভ্ৰাম্যমান নাট্যৰূপ অভিজিত ভট্টাচাৰ্য দিব। খুব ভাল লগা 3খন বচা বচা ভিন্ন ৰসৰ নাটক আমি অহাবাৰ আপোনালোকৰ মাজলৈ লৈ যাম। আপোনালোকে নাটককেইখন চাই খুব সোৱাদ পাব। আৰু এই বছৰৰ নাটককেইখন ৰাইজে যথেষ্ট ভাল পাইছে। এই বছৰো চাওক, অহা বছৰো চাওক। আমাৰ থিয়েটাৰৰ মানুহখিনিক আপোনালোকে মৰম চেনেহ কৰি আমাৰ থিয়েটাৰৰ উদ্যোগটো বচাই ৰখাত সহায় কৰিব। অহা বছৰ নলবাৰীত আছে ন? নলবাৰীত আছে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মায়াদি কৰি জীৱ যত ৰাম 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 মায়াহৰ জামাজে আশয় ঘুমতি যায়। মইনা, বৰটা দেখোন। আহক আহক, কৰবালৈ গৈছিলে? তোৰ সেই নামঘৰলৈ গৈছিলোঁ। কিবা মিটিং আছিল চাগে? মিটিং আছিল বুলি তই কেনেকৈ গম পালি? নহয় মানে কেইবাজন মানুহো একেটা সময়তে মোৰ দোকানৰ পৰা ধূপ চাকি কিনিলে যে, তাকে দেখি মই সুধিলোঁ বোলো নামঘৰত কিবা আজি নাট মেলিব নেকি? পিছে তেওঁলোকে ক'লে বোলে নাট নেমেলে, কিবা মিটিংহে আছে বোলে। নামঘৰলৈ যাবলৈ ধূপ চাকি কিনিছে, অথচ নামঘৰত দেওমণি চেতা নাই। অৱশ্যে মেল চপোৱা বা মিটিং নাথাকিলে আজিকালি নামঘৰত মানুহ হয়নো কেইটা? সেইটো অৱশ্যে হয়। তিথিৰ মূৰত পানী দিয়াৰ দৰে বছেৰেকীয়া ভাওনাখন পাতিবলৈও গাঁৱৰ ল'ৰামুখাৰ হাতে ভৰিয়ে ধৰিব লাগে। সেইদিনা তোৰ সেই বগাইৰ পুতেকক পালোঁ। সি বোলে আজিকালি বৰ ভাল ভাও কৰে। বৰদেউতা, সি আজিকালি ভাওনা কৰি বহুত পইচা পায়। তাকেহে মই বোলো তই ইমান ভাল ভাও কৰ বুলি শুনিহে আছোঁ। আজি 3 বছৰ হ'লহি গাঁৱৰ নামঘৰত ভাওনা এখনো হোৱা নাই। পাৰিলে নাট এখনকে মেলচোন। সি ক'লে সি বোলে আজিকালি ভাওনাৰ কম্পিটিশ্যনহে কৰে। বৰ ভাল কথা মইনা। গুৰুজনাৰ এই মহান সৃষ্টিক আমাৰ সাতাম পুৰুষে সংস্কৃতিটোৰ পৰা যদি কাৰোবাৰ উপাৰ্জনৰ পথ মুকলি হয়, সেয়া কিন্তু সেই সংস্কৃতিটোৰ কাৰণে গৌৰৱৰ বিষয়। কিন্তু দুখ পাওঁ কেতিয়া জান মইনা? পুৱতি নিশা যেতিয়া দূৰৰ আনৰ গাঁৱৰ পৰা মোৰ গাঁৱৰ ডেকাৰ ভাওনাৰ বচন বা গায়ন বায়নৰ শব্দ বতাহত ভাহি আহে, আৰু মোৰ গাঁৱৰ নামঘৰৰ মধচত বহি হেঁচাই কুৰুলিয়াই, তেতিয়া বৰ দুখ পাওঁ মইনা। তাৰমানে আমাৰ হীৰা আজিকালি লোকেল গুণ্ডা হ'ল? নহয়, মানে তাইক এইখন গাঁৱত সকলোৱে মানি চলেতো। তোক কোৱাৰ কাৰণে বেয়া নেপাবি কতো, কিন্তু এই মুৰ্গী মৰাৰ পাছত তিলনি দহা সকাম পতাটো অলপ দৃষ্টিকতো মানে দেখাত বেয়া লগা হোৱা নাইনে? বেয়া দেখিলেওতো উপায় নাই মাষ্টৰ দাইটি। তাহাঁতি যেন মোৰ ঘৰৰ মেম্বৰ আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে মই উদ্দীপ্তই আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা
কি যে বুকু ভরা মোৰে মন বননিত তুলিলে দুখ